हेलो गाइस स्वागतम জানাইছো মই এটা নতুন ভিডিওৰ সৈতে আপোনালোকৰ সন্মুখত গাইস আজি আমি আমাৰ ৰাজহুৱা কাটাল বছৰিকা ৰাজহুৱা কাটাল হিচিবৰ কাৰণে আমি জজা কৰি আছো আৰু তাৰে কাম জজা কৰাৰ কাৰণে কাম কৰিব আহিছো ৰাইজৰ কাম আৰু সেই কাৰণে আপোনালোকক ভাবিলো এটা ভিডিওকে বনাই দেখুৱা কেনেকেনো ৰাজহুৱা কাটাল হিচে আমাৰ ইয়াতে বা ৰাজহুৱা কাটাল নো কি তাকে আমি এটা দেখুৱাম বুলি আপোনালোকক ভিডিও বনাবলৈ ওলাইছো তাতে কাম কৰিব আহিছো আজি ৰাতিৰ পৰা পিছে আৰম্ভ কৰিব কিন্তু কাম এতিয়াৰ পৰা আৰম্ভ হৈছে কাৰণ ৰাতি যেহেতু আৰম্ভ কৰিব ৰাতিটো সব কাম কৰিব নোৱাৰি কাৰণ ৰাতি ইয়াত থাকিব লাগিব থাকাৰ কাৰণে ব্যৱস্থা থাকা খোৱাৰ কাৰণে আৰু পোহৰৰ ব্যৱস্থা মেচিনৰ ব্যৱস্থা সেইবিলাক কৰিব লাগিব সেইটো কাৰণে আমি এতিয়া ঠিক ঠাক কৰিবৰ কাৰণে ইয়াত গৈ আছো মই আৰু এতিয়া মই আহি পাইছো মানুহবিলাক বেলেগ বেলেগ কাম কৰি আছে মই আপোনালোকক দেখুৱাম সকলোখিনি গতিকে ভিডিওটো আপোনালোকে চাব কেনেকুৱানো কি এইটোৱে হ'ল আমাৰ ৰাজহুৱা কাটাল ইয়াৰ পৰা এনেকৈ যেহেতু এইটো সুতি এটা সাধাৰণ সুতি হওক ইয়াত কিন্তু মাছ বহুত পোৱা যায় কাৰণ বহুত প্ৰতি বছৰে বানপানী আহে সেইটো কাৰণে ইয়াত মাছ বানপানীত যিখিনি মাছ আহে ইয়াতে ৰহি যায় ইয়াতে আমি থৈ দিম তাৰপাছত এতিয়া খৰালি মাহত আমি এনেকৈ ৰাজহুৱাভাৱে সিঁচো ইয়াতে এটা সৰুকৈ জান বান্ধি দিম জান মানে আলি বান্ধি দিম তাৰপাছত ইয়াত মেচিন লগাত ধুনীয়াকৈ ৰাতি আৰু সিঁচি দিম ইয়াতে আৰু ৰাতি খানাও হ'ব এইখিনি কাম আমি আজি দিনতে আৰম্ভ কৰোঁ ৰাতিৰ পৰা মেচিন লগাম বাকীখিনি পিছত কওঁ আপোনালোকে চাওক ইয়াতে এনেকৈ আমি ইয়া মাটি কাটি আছোঁ দি আছোঁ এয়া আৰম্ভ হৈছে মানুহগিলা আহি আছে এতিয়া আমাৰ ভাগত পৰিল তাৰমানে এতিয়া ৰাতি যে থাকিব লাগিব ইয়াতে এই ঠাণ্ডাত পাথৰৰ মাজত এতিয়া ইয়াতে এটা ঘৰ বান্ধিব লাগিব এতিয়া আমি এতিয়া ঘৰ পোৱাৰ কাৰণে আমি দুজনে ইয়া আৰম্ভ কৰোঁ ঘৰটা বনাৰ কাৰণ ৰাতিটো থাকিবই লাগিব অলপ পুতি মাৰিব লাগিব কাৰণ ৰাতিৰ পৰাহে আমি ইয়াতে মেচিন আৰম্ভ কৰিম ফাইনেলি ঘৰটা বান্ধা হৈ গ'ল ইতিমধ্যে এতিয়া ঘৰ মানে টেম্পোৰাৰীকৈ বান্ধিছোঁ মাত্ৰ ওপৰত কিবা তিৰপালখন দিছোঁ যাতে তলত মানুহ থাকিম ৰাতি নিয়াৰখিনি নপৰিলে হ'ল ঠাণ্ডাত আৰু জুই যিহেতু ঠাণ্ডাৰ দিন জুইৰ কাৰণে ব্যৱস্থা কৰিছোঁ এই শাল খৰি এইমাত্ৰ ফ্ৰেছ শাল খৰি কাটি লৈ আহিছোঁ এয়া আমাৰ আটাই আৰু এই শুকা খৰি দুই জেগাৰ কাৰণে শুকা খৰি লৈ আহিল আৰু যেহেতু এতিয়া আমি গোটেই ৰাইজৰ মানুহে ইয়াত নাথাকে মাত্ৰ কেইজনমান মানুহে ৰাতি ৰখক কাৰণ ইমান মানুহটো থাকি লাভ নাই যাৰ বেছি অলপ ডেকা হিচাপত ধৰণৰ মানুহখিনি অলপমান ফূৰ্তি কৰিব পাৰে অলপ কষ্ট কৰিব পাৰে সেইকেইজন বাচা মানুহ কেইজনমান থাকক আৰু সেইখিনি মানুহৰ কাৰণে অলপ খোৱাৰ ব্যৱস্থা কৰিব লাগিব ইয়াত চৌকাখন দি আছে কি হয় নাজানো মাছ হ'ব কি হ'ব মাছ হ'ব না মাংস হ'ব মাংস হ'ব বাৰু মাংস হ'ব বুলি মাংস হ'ব বুলি গতিকে এইখিনি কাম আৰম্ভ কৰি আছোঁ এতিয়া খৰিৰ কাৰণে এই বা খৰি ফালিব লাগে দে এই খৰি ফালিব দি আছে মই আৰু অলপ পাছত আপোনালোকক কৈ আছোঁ এতিয়া বোলে মই খৰি ফালিব লাগে সন্ধিয়া হৈ আহি আছে সেইকাৰণে আমি ইতিমধ্যে জুইটা জ্বলাই দিলোঁ আমাৰ দাদাই জুই জ্বলাই দিলে সন্ধিয়া হৈ আহি আছে কাম কাজ আৰম্ভ চলি আছে এইফালে মেচিনটোও বহাই আছে তেখেতসকলে মেচিনৰ কাম আৰম্ভ কৰি দিছে এইটোৱে হ'ল আমাৰ মেইন কাটালটো অৰ্থাৎ য'ত আমি মাছ মাৰিম বুলি ৰখি আছিলোঁ আমি মাছ বানপানীত অহা মাছ ইয়াত সোমে লোকেল মাছ কটলখন লগা হৈছে মই দি আছোঁ তাৰপিছত আপোনালোকক কৈ আছোঁ তাৰপিছত ইয়াতে বানপানীত আহি মাছ সোমে ইয়াতে আমি জেং দি থৈ দিম এতিয়া আচলতে ফুটি এটা ইয়াৰে পানী অহা যোৱা কৰি থাকে এইটো নদীয়ে বুলি ক'ব লাগিব দেচোন সৰু সুৰা নদী এতিয়া ইয়াৰ বানপানী আহি এইখিনিমান পানী হয় কেতিয়াবা এইখিনিমান হয় পানী আৰু সেই বানপানীত যিবিলাক মাছ আহে ইয়াত আমি জেং দি থোৱাৰ পাছত ইয়াতে ৰহি যায় থাকবা ভাল পায় তাৰমানে ইমান ধুনীয়া ঠাই এটা প্লেচ পায় সেনে থাকবা ভাল পায় বানপানী শেষ হৈ যোৱাৰ পিছত যেতিয়া খৰাং মাহ আহে আমি এনেকৈ পূৰা মেচিন টিচিন লাগে মাছ পানীখিনি সিঁচি দিওঁ আৰু মাছখিনি আমি ধৰি পেলাওঁ ইয়াতে চব মাছ আহি তাৰমানে আহে দেচোন দে সেনেকৈ ফুৰা চাকা কৰবা বানপানী হ'লেতো চাৰিওফালে মাছ যায় ইয়াতে মিটিং চিটিং কৰবা কিবা কিবি সেনেকৈ আহে গতিকে ইয়াতে সেই মাছখিনি ৰহি যায় আমি ইয়াত এই ঠাণ্ডাটো পূৰা বডি উলিয়াই আছে পেট উলিয়াই আছে আমাৰ দাদাই এতিয়া আমি কামখিনি কৰি আছোঁ ইতিমধ্যে সন্ধিয়া হৈ আহি আছে ইফালে যা যোগাৰ কৰিম আমাৰ দাদাই জুইখিনি লগাই দিল যাতে ঠাণ্ডাত উঠি আহি জুইখিনি ইয়াত পুৱাব পাৰে জুইত অলপ গৰম ল'ব পাৰে আৰু সেইটো আমি ঘৰ বান্ধিছোঁ ধুনীয়াকৈ তাতে আমি ৰাতি বিন্দাছ টোপনি মাৰিম ইয়াতে জুই পুৱাম তাতে হেৰি কি কয় ভাত খাম এতিয়া চৌকা খুন্দছে এতিয়া যা যোগাৰ হোৱাৰ নিচিনা লাহে লাহে হ'ব বজাৰ কৰিব গৈছে হেৰি শাক আঞ্জা গোটেই শাক আঞ্জা আহিছে এই দাদাৰ বৌও খবৰ ল'ব আহিছে কেনে পৰিস্থিতি কি হৈছে আমাৰ ইতিমধ্যে ভাত হ'ব লগা হৈছে ভাত ৰান্ধি আছে ৰাজনী বাবুৱে কৈ আছে বোলে ভাত হ'ব আৰু কিন্তু অলপমান মানে ভাতখিনি হ'লেই হ'ল এইবিলাক আঞ্জা চাঞ্জা হৈ গৈছে অলপ পাছত আমি খাম এয়া আমাৰ ৰাতিৰ পৰিৱেশ ধুনীয়া পৰিৱেশ বাকী
বাকীসকলে ইয়াতে ধুনীয়াকৈ কথা পাতি আছে। ইয়াতে বহুত দূৰ দূৰণিৰ গল্প, কিমান কি গল্প, অতীতৰ পুৰণি গল্প ইয়াতে দুইহালত বহি। এতিয়া আমাৰ ৰাতিৰ পৰিৱেশ, অলপ পাছত আমি ভাত হ'লে খাম। মানে এতিয়া হ'ব আৰু লাহেকৈ পূৰা মাৰি আছে, দুইজনে ধৰি আছে। এয়া হৈছে আমাৰ আঞ্জা তৰকাৰী, মাংসই হৈছে, এইফালে মাছ আছে, এইফালে পানীও হৈছে, এইফালে ভাত। মাত্ৰ ভাতখিনি হ'ব আছে, ভাত হ'লে আমি খাই দিম অলপ পাছত। আমি এতিয়া এইবাৰ ফাইনেলি খানা খাব ধৰিছোঁ, গ'লোঁ। আহাৰ ধৈৰ্য নাই, মানে মানুহখিনিৰো ভোক লাগছে, দিনত কাম দাম কৰি এতিয়া খানা খাব গৈছোঁ। খানা মানে ভাত খাই আছোঁ এতিয়া। এয়া আপোনালোকক দেখাইছোঁ, এতিয়া লাহেকৈ দেখিয়ে না মই খাম তাৰমানে, সেইকাৰণে ধামধুম দেখি ল'লোঁ। চাই লওক আপোনালোকে বহি গৈছে। মাছ পাং লাগে নাপাং, এই খানাটাই হ'ল মেইন। এতিয়াৰ কাৰণে আমি আচলতে বছৰত এনেকৈ একবাৰকৈ আমি মাছিছোঁ, আৰু খানাটাই হ'ল মেইন। মানে বহুত ধুনীয়া লাগে, এটা পিকনিক খোৱাৰ নিচিনা লাগে দেচোন। এই পাথৰৰ মাজত ইমান নিৰ্জন ঠাই, ধুনীয়া খাই দে উঠে কিছুমানে বা ডেন্স কৰিলে ডেন্সো কৰিব পাৰে। আমাৰ এইটো নকওঁ দেচোন, গোটেইগিলা বুঢ়া বুঢ়া মানুহ। তথাপি কি লগ এই মানে বিহুত এই ভেলাঘৰৰ খানা খোৱাৰ নিচিনাও লাগে, কিবা জানুৱাৰীৰ পিকনিক খোৱাৰ নিচিনাও লাগে। সেনে মানে ধুনীয়া এটা পৰিৱেশ, এইটাই বেছি ইণ্টাৰেষ্ট। সেইকাৰণে এই মাছটো বছৰত সিঁচা হয়, আৰু এই কাটালটো সিঁচা হয়। মানে মাছ পা নাপা এটা বেছি কথা নহয়, মাছো পায় অৱশ্যে, তথাপি কিন্তু আৰু তো আমি এতিয়া খাই লৈ বিচনাতে উঠলোঁ। বিচনাত মানে আমাৰ এতিয়া টেম্পোৰাৰী বিচনা, এই এখেতসকলে বাগাৰে দিল। ধুনীয়াকৈ টোপনি এটা মাৰিব, যিহেতু কালি ৰাতিপুৱাৰ লগে লগে অলপ ৰ'দ ওলালে আমি মাছ ধৰিব লাগিব। এতিয়া মাছ ধৰা পৰ্ব আৰম্ভ হ'ব। এতিয়া আমাৰ টোপনি পৰা অনুষ্ঠান, টোপনি মৰা অনুষ্ঠান আৰম্ভ হৈছে। এঘাৰলৈ টোপনি মাৰি আছে, আৰু এই এখেত দুজনে হেৰি কৰি আছে, মানে জুই পুৱাই আছে সিফালে, বা কিছুমানে আৰু মাছ চাব গৈছে। চাহ নাই মানে ওপৰে ওপৰে চাই আছে দেচোন, এনে ঘূৰি আছে। ধুনীয়া পৰিৱেশটো, ধুনীয়া ভেলাঘৰ ৰখাৰ নিচিনা লাগে ধুনীয়াকৈ। বিচনা পাৰিছোঁ, বিচনাখন কিন্তু এতিয়া অৱশ্যে আপোনালোকে নাজানো, গম নাপাব এইবিলাক বিচনাত বাগাত দি এটা কিমান ধুনীয়া শান্তি লাগে, সোৱাদ লাগে। মানে এই খেৰৰ তুলি, মানে খেৰৰে তুলি, একদম 5 ষ্টাৰ হোটেলত থকাৰ নিচিনা লাগে ইয়াত। মানে টোপনি এনেকুৱা টোপনি, আৰু দামী দামী সপোন আহে ইয়াত। ইয়াত যদি টোপনি মাৰা যায় নহয়, দামী সপোন দেখা পায়। যদিও ইয়াত আমি এনেকৈ পথাৰৰ মাজত এই তম্বুৰ তলত এনেকৈ টোপনি মাৰোঁ, সপোন কিন্তু আমি দামী দামী দেখোঁ একদম। এতিয়া আমি ৰাতি 3টা বাজিল, থাকি থাকি বহুত আমনি লাগি গ'ল। টোপনি মাৰাখিনি টোপনি মাৰি আছে, আমাৰ থাকি থাকি আমনি লাগিল। যিহেতু বিহুৰ সন্মুখত ঘৰৰ পৰা আমি কাৰে চিৰা লৈছোঁ, কাৰে নহয় দেই, মুড়ি চিৰা লৈ আহিছোঁ। এয়া মুড়ি চিৰা, এতিয়া অলপমান আমি লগত ৰঙা চাহ, লাল নহয় যে বেলেগ কিন্তু আপোনালোকে ভাবি নল'ব, ৰঙা চাহ অলপমান খাই টোপনিটো ভাঙো। এই আমি লগত, আমাক বিশ্বাস নকৰে নাই, বুঢ়া বুঢ়া মানুহবিলাকো খাই আছে। আমাক আপোনালোকে বিশ্বাস নকৰিব পাৰে, আমাকতো বেলেগ বুলি ভাবিব। এয়া আমাৰ ইতিমধ্যে পানী শুকাই গ'ল ইয়াত, আৰু চবে হাতে কামে লাগি গৈছে, মাছ ধৰাত লাগি গৈছে। মাছ অৱশ্যে সিমান নাই এইবাৰ, তথাপি উপায়তো নাই, মাছ ধৰিব লাগি গৈছে। যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু দেখুৱাই আছোঁ পাৰাক লাগি। ঐ নবকা, ঐ মাছ কেনে ধৰণৰ মাছ ধৰি আছে কচোন, নকয় এনে দুটামান ৰাইজৰ আশীৰ্বাদত একেবাৰে ডাঙৰে সৰুৱে গোটেই ধৰিছে। হয় নেকি? ধৰিব পৰাই নাই। মানে কেনে ধৰণৰ মাছ আছে? মাছ গোটেই সৰু মাছ। হয় নেকি? ডাঙৰ আছে, ডাঙৰ মাছ আছে যে, আমাৰ ডাঙৰ এটা বেছি নালাগে, বালি ৰৌ নালাগে, ঠাণ্ডা লাগছে। দে 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 তামাম ধৰছা, ঠিকে আছে। আমি বৰ্তমান মাছ ধৰিলোঁ অলপ সময় ৰাতিপুৱাৰ পৰাই, কিন্তু কি দুখৰ কথা, এইবাৰ মাছ নাই। ভাগা লাগি অলপমান এনেকৈ বহিলোঁ, একদম মানে ৰাতি অলপমান ব্ৰইলাৰ মাছ খাই, 2 টুকুৰমান ব্ৰইলাৰ মাছ খাই বল এটা অলপ বনাইছিলোঁ। ইয়াতে চব চাফা কৰি দিলোঁ, মাছ চাছ নাপালোঁ। কি কৰিবি দুখৰ তথাপি আছোঁ। আৰু ভণ্টি অহা, বাইদেউ অহা, গোটেইগিলা আহিছে মাছ বুলি, মাছে নাপালোঁ। তথাপি চেষ্টা কৰি আছোঁ, মাছ নাপালে পানী খোলা কৰি দিম, টেনশ্যন ল'ব নালাগে। আপোনালোকক দেখাম যেনেকৈ নহওক।
এই ধৰিও আছে কামে কিবা অলপ চলপ মানুহ কামে ধৰিও আছে আমিও এনেকৈ ধৰিম মই অলপমান ৰেষ্ট ল'লোঁ বহিলোঁ কি কৰি মাছ ইমান নাপালোঁ ৰাতি যি 2 টুকুৰমান ব্ৰইলাৰ খাই অলপমান গাত বলটা বনাইছিলোঁ এনেওতো নাইয়ে দেচোন তথাপি বনাইছিলোঁ সেইখিনিও এতিয়া চাফা কৰি দিলোঁ নাই ভাগৰ লাগি পেলাই অলপমান সিজালোঁ আমি ইতিমধ্যে মাছ শেষ হ'ল আমাৰ মাৰা অন্য বছৰৰ দৰে এইবাৰো পৰম্পৰা হিচাপত মাছ ৰাখিছিলোঁ কিন্তু নাই মাছ নহ'ল তাৰমানে বহুত কি কাৰণত ইমান 5 কেজি নহয় দেচোন 20 কিলোমানো নাপালোঁ আমি মাছ ঠিক কৰি মাছ সাগৰো লাগিল বিশেষকৈ মাছ নাপোৱাৰ কাৰণে দুখ সেইকাৰণে আমি অলপ বহি আছোঁ এতিয়া লাহেকৈ যাম মোৰ মোবাইলটাত বেটাৰী নাই আৰু কিমানখিনি পাৰোঁ ভিডিঅ' কৰিব কৰিম দেখাম আপোনালোকক